বহুতখিনি আলোচনা বিলোচনা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডাবলিং ফাৰ্মাৰ ইনকাম বুলি এটা আঁচনি আৰম্ভ কৰিছিলে, কিন্তু এতিয়া আজিলৈকে 100% ৰূপায়ণ আমি কৰিব পৰা নাই। সেইটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। আৰু এইবুলি আমি প্ৰায় আমাৰ যিটো 18টা ব্লক আছে, ইয়াৰ ভিতৰত কিমানখিনি ব্লকত আমাৰ ইৰিগেশ্যন আছে সেইটো আমি চাই আছোঁ, যাতে এই বছৰৰ পৰা আমি ডাবল খেতি কৰিব পাৰোঁ। আৰু এই বছৰ বহুত লাৰ্জ স্কেলত মেজ খেতি হ'ব, মাকৈ খেতি কৰা হ'ব, ড্ৰেগন ফ্ৰুইট কৰা হ'ব, মালভোগ কল কৰা হ'ব। আৰু ইয়াৰ লগতে আমি অলৰেডি লোকেল মুৰ্গীৰ কাৰণে 10 কোটি টকা আমি ধাৰ্য কৰিছোঁ। যোনে যোনে লোকেল মুৰ্গী পালন কৰিব বিচাৰে তেখেতসকলক আমি 26,000 কোটি টকা আমি দিম। আৰু ইয়াৰ লগতে ছাগলী পালনৰ কাৰণে আঁচনি লৈছোঁ। আৰু প্ৰায় 25 কোটি টকাৰ আমাৰ যিটো পিক মিছন, ইয়াত এই বছৰতে আমি 25 কোটি টকা আমি খৰচ কৰিবলৈ গৈ আছোঁ। আগৰ যিটো খুটা কম্বলৰ ছাপ্লাইৰ দোকান সেইটো বন্ধ কৰি এতিয়া ৰাইজৰ যিটো লাইভলিহুড সেইটোত আমি বেছি ফ'কাছ কৰিছোঁ। সেইকাৰণে ইৰিগেশ্যন যিটো আছে সেইটো এটা সময়ত অসমৰ ভিতৰত চবচে মানে ৱৰ্ছ কণ্ডিশ্যনত আছিলে। এতিয়া নতুন অসমত মন্ত্ৰী আহিছে অশোক সিংঘল ডাঙৰীয়া, সঘনে মিটিং হৈ আছে। আমাৰ দিগন্ত বৰুৱা EM আছে। চ' আমাৰ ইয়াত কিছুমান ডংবান আছে। ডংবানৰ লগত আমি কেনেকৈ ইৰিগেশ্যনটো জড়িত কৰিব পৰা যায়, কেনেলবিলাক মৰি থকা কেনেলবিলাক, আৰু এইটো এক ছেকেণ্ড। আৰু আমি বৰিং চৰিং কৰি পেলাই ক'ত ক'ত পানী ওলাব পৰা যায়, নদীৰ লগত কেনেকৈ কানেক্ট কৰিব পৰা যায়, ইয়াৰ ওপৰত ছাৰ্ভে চলি আছে। আৰু মই ভাবোঁ অহা 4 বছৰৰ ভিতৰত প্ৰায় 70% এৰিয়াটো আমি ইৰিগেশ্যনটো কৰিব পাৰিম। নিৰ্বাচনৰ কাৰণে ক'ভিডৰ কাৰণে বহুতখিনি কাম পেণ্ডিং হৈ গৈছে। আৰু এতিয়া এই দেৱালীৰ পিছত যিখিনি হলিডে আছে, ইয়াৰ পিছতে যিখিনি আঁচনি আমি লোৱা আছিলে সেই আঁচনিখিনি ক্ষিপ্ৰতাৰে আমি আগবঢ়াই লৈ যাম। ৰুৰেল ডেভেলপমেণ্টটো আমাৰ মেইন ফ'কাছ। মানুহৰ জীৱিকা যিটো আছে, জীৱিকাটো চবচে প্ৰাধান্য দিব লাগে। গ্ৰাম্য অঞ্চলত আজি খেতিয়কসকলে হওক বা মাৰ্জিনেলাইজ ফাৰ্মাৰবিলাকে হওক, লেণ্ডলেছ মানুহবিলাকে হওক, আজি বহুতখিনি অৰ্থনীতি বেয়া অৱস্থাত আছে। সেইখিনি আগুৱাই লৈ যোৱাটো আমাৰ লক্ষ্য। আৰু সকলো জাতি জনগোষ্ঠীয়ে এতিয়া যিহেতু আমাক বিশ্বাস আৰু আস্থাত লৈছে, সেই সকলৰ যিটো আশা আকাংক্ষা এইটো পূৰণ কৰিব লাগিব। সকলোৰে ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে আমি চবেই মিলি কাম কৰিব লাগিব। অলপ দূৰে দূৰে যোৱা দেই, আমার দিকে মারবি কিমান বছৰৰ পিছত এইটো বহু বছৰ মুখখন দেখাব লাগিব না ফটো গাড়ি চাও আছে অলপ পিছাই इसी की जमीन से सापर আছে गांधी सापर আছে